তো নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মই দাদি গিলান তো এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আহিছোঁ গাঁৱৰ পৰিৱেশৰ মাজত। বৰ্তমান দিৱালীৰ ছিজন, হেপী দিৱালী। তো হেপী দিৱালী তো বোমেৰ আৱাজত থকা নাযায় ঘৰত। তো আহিছোঁ বাহিৰত, তো বোম বাৰুদ অলপ কম কৰি খাওঁ। তো মই আহিছোঁ গাঁৱৰ পৰিৱেশৰ মাজত। এইখন বাগান, পুৰা বাগান বনাইছে। তো এতিয়া আহিছোঁ যখন কালাইটো খাবাই লাগিব। তো ঘৰত থাকি ভাল নালাগিব লাগছে, উকাচ লোৱা জেগা নাই, ধুনীয়া বম ফুটাই আছে। তো ভাবি আছোঁ এই এতিয়া কালাই খাব আহিলোঁ। এতিয়া হলীৰ বাগানো লগাইছে, পুৰা মজা। গাঁৱৰ পৰিৱেশ কি মজা। মূলা লাগিলে মোক ক'ব, মূলা ইয়াৰ পৰা লৈ যাই বিক্ৰী কৰি দিম আপোনাৰ তাতে। দূৰৈত আছোঁ আজিকালি, এতিয়া খাওয়া যায়। এতিয়া খাই দিম, এতিয়াও খাওয়া যায়, কাঁচাই খাওয়া যায়, আৰু এটা শাক বনাইও খাওয়া যায়। তো এই বিল্ডিংটা দেখা পাব লাগছে। ওই বিল্ডিঙত আজি আহিছে আমাৰ বিকাশ চেত্ৰী, জনপ্ৰিয় ইউটিউবাৰ অসমৰ। আহিছে, তাতে আছে। নাযাওঁ পিছে মই তাতে, যাব মন নাই, কাৰণ আমাৰ তাতে দামী কেমেৰা নাই। কেমেৰা থাকিলেও গেলো হয়, আৰু এনেকুৱা একো নাই। তো সেই ঘৰটো চাওক, কোনো নাই। তো ভিডিঅ' বনোৱাৰ আজি কোনো প্লেনিং নাছিল, এনে ওলাইছোঁ যে ধুমধাম। এতিয়াৰ কাৰণে আহিছোঁ, সিফালে ওলাই ভাল নালাগে। কিমান শব্দ শুনিম ধুমধাম, আৰু এতিয়া অক্সিজেনটাও আমাৰ ভাল নাপাব লাগছোঁ মোৰফালে। তো ইফালে আহিলোঁ, অক্সিজেন নিবা ভালছে। এইটোৱে আমাৰ আটাৰ ঘৰ। তো এতিয়া অলপ টাইম মই ইয়াতে শুই আছিলোঁ, তাতে বিচনাও আছে, তাতে শুই আছিলোঁ। আৰু এইটো ইয়াতে বহি আছিলোঁ, এইটোত বহি আছিলোঁ। তো গেটখন মাৰি দিওঁ, নহ'লে মোক বাজাব। তো গেট নাই, এইবিলাক চাব কি সুন্দৰ লাগিছে, হাৱা আহি আছে, মজা। এইবিলাক পাকিছে, কাটিব পৰা হ'ল বাৰু, কাটিব। তো ধাননি পথাৰৰ মাজে মাজে ব্লক চাওক, এইটো চাওক কি মজা। ইয়াত এই বেদলাং জকটোও থাকে, জক ডাঙৰ জকটো বেছি, কিন্তু দূৰৰ পৰা দেখিবলৈ। তো চালে এইখনে আমাৰ গাঁও, পুৰা ধাননি পথাৰ চব পিনে, কি মজা মাহেৰি মজা লাগি আছে। ইফালে আহি অনেক কালে আহিছোঁ, মৰ্ণিঙত 8টাতে আহিছোঁ, ভাত চাত খাই লৈ আহিছোঁ। আৰু মই যোৱা নাই এতিয়াও ঘৰত, কাৰণ ইমান ধুনীয়া লাগি আছে ইয়াতে থাকি, ইমান মজা লাগি আছে, কোনো গণ্ডগোল, সেইকাৰণে ভাল লাগি আছে। আৰু ইমান বোমা বাৰুদৰ শব্দ পোৱা নাযায়, কেতিয়াবা মাজে মাজে ধুমধাম দুই এটা পায়, কিন্তু গাঁৱততো যাবই নোৱাৰি। এই যে একটা বম, কি ক'ম আৰু, হয়তো চিনি নাপাব। এইফালে এইটোৱে 7AP, এইফালে আপোনালোকে আহিছিল, আহি ইয়াতে ইণ্টাৰভিউ দিছিল, ইণ্টাৰভিউটো কেঞ্চেল হ'ল। যি তাতে আছিলোঁ, তাতে বোলে দিনতে ভূত ওলায় সেইখিনি জেগাত, কিন্তু এনেকৈ ভূত নাপালোঁ। মানে তথাপিও 12টা বাজিল, এতিয়া ইয়াৰ পৰা পলাই ভাল বুলি ভাবি ঘৰৰ পিনে চাওক না, কেনেকুৱা জেগা, ইমান ডেঞ্জাৰ জেগা, ভয় লাগে, কিন্তু ভাল লাগে আহি। এইটো ভয় লাগে অলপ, সেইটো বস্তুত অলপ ভয় লাগে, বাকী একো ভয় নালাগে। তো এইফালে অলপ কাটা হ'ল, নকওঁ আৰু। এইটো তামোল বাগান, ইয়াৰ পে ভি বহুত আচ্ছা হে, তামোল গাছ, বাঁচ গছ বহুত হে। গাঁৱত এইখিনিয়ে ভাল লাগে আৰু কি। নামাৰো নাখাওঁ দিয়া, তোমাকো নাখাওঁ। এইবিলাক আমাৰ হাঁহ, এই শুই আছে। এই বেয়া সোমাইছে। ঘৰত সোমাইছোঁ আৰু আচ্ছা মামা ভাত হৈছে। ভৰি হাতটো ধুই লওঁ, পানী আছে। তো ঘৰত আহি পালোঁ, ভিডিঅ'টো এইখিনিতে চেছ কৰোঁ। মোৰ চেনেলটা একবাৰ ছাবস্ক্ৰাইব কৰোঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি থৈ যাব। এইখিনিয়ে, ধন্যবাদ।